নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ এটা ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, খবৰটো হৈছে নতুন অসমীয়া হাই বাজেট ছবি ডক্টৰ বেজবৰুৱা 2ৰ বিষয়ে। আৰু আপোনালোকে হয়তো গম পায় যে 3 ফেব্ৰুৱাৰী তাৰিখে চিনেমাখন ছবিগৃহসমূহত মুক্তি দিয়া হৈছিল। আৰু মুক্তিৰ লগে লগে ছবিখনে ৰাইজৰ বিপুল সঁহাৰি পাইছে আৰু কেইবাটাও ৰেকৰ্ড ভংগ কৰিছে। মুক্তিৰ প্ৰথম দিনাখনে ডক্টৰ বেজবৰুৱাই 41.2 লাখ টকা উপাৰ্জন কৰে। আৰু ইয়াৰ পূৰ্বে অসমীয়া ছবি সৰ্বাধিক প্ৰথম দিনাখনে উপাৰ্জন কৰা ছবি আছিল ৰত্নাকৰ। আৰু ডক্টৰ বেজবৰুৱাটোৱে এই ৰেকৰ্ড ভংগ কৰে। আৰু এই ছবিখনৰ দুদিনৰ কালেকশ্যন হৈছে 1,13 লাখ টকা, যোনটো এখন অসমীয়া ছবি হিচাপে যথেষ্ট ডাঙৰ কথা। আৰু অসমৰ ৰাইজে ছবিখন আদৰি লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া ডক্টৰ বেজবৰুৱা টিকেট পোৱাটো যথেষ্ট টান হৈ পৰিছে। মই আপোনালোকৰ চিনেমা হলৰ কিছু দৃশ্যাংশ দেখুৱাই দিছোঁ। সকলোতে হাউচফুল আৰু অসমীয়া ছবি জগতৰ বাবে এইটো এটা ভাল কথা। আপোনালোকে ছবিখন চালে নাই? যদি চালে কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব নাপাহৰিব। এই ভিডিঅ'টোত ইমানেই। যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। আৰু আমাৰ ইউটিউব চেনেল SKGYT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।